Red FM Love Story. RJ PAHIR hoite. Super Hits 93.5 Red FM ot সময় হৈ গল weekend special show Red FM Love Story. আৰু এটা নতুন love story লৈ মই পাহি আকৌ এবাৰ আপোনাৰ কাষ চাপিলোহি। আজি যিখন চিঠি হাতত লৈছো সেই চিঠিখন পঠিয়াইছে অনিৰ্বাণ গগৈয়ে ডিব্ৰুগড়ৰ পৰা। তেওঁ লিখিছে, হেল্ল' পাহিবা, মই অনিৰ্বাণ গগৈ, মই থাকো ডিব্ৰুগড়ত। ফাৰ্ষ্ট মই ক'ব খোজো আই এম আ ডাই হাৰ্ড ফেন অফ ইয়ৰ শ্ব'। মই আপোনাৰ লাভ ষ্টৰিবিলাক ডাউনলোড কৰি শুনো আৰু মই আপোনাৰ প্ৰতিটো ষ্টৰি শুনিছোঁ, বহুত ভাল লাগে শুনি। মোৰ ষ্টৰিৰ নাম দিব খোজো আনফৰগেটেবল ইনকমপ্লিট মেমৰিজ। 2008 ডিচেম্বৰ মাহৰ কথা, মোৰ ফ্ৰেণ্ড এজনৰ ককায়েকৰ বিয়াত লগ পাইছিলোঁ তাইক। শ্বি ৱাজ টু প্ৰিটি, ছুইট, চিম্পল, দীঘল চুলি, খুব হাঁহিমুখীয়া আৰু খুব চঞ্চল আছিল। বহুত ছোৱালী দেখিছোঁ পাহিবা, বহুত ছোৱালীৰ লগত কথাও পাতিছোঁ, বাট তাইৰ নিচিনা ছোৱালী মই জীৱনত দেখা নাছিলোঁ। চ' আজি আমি শুনি গৈ থাকিম অনিৰ্বাণ গগৈ লাভ ষ্টৰী আনফৰগেটেবল ইনকমপ্লিট মেমৰিজ। আপুনি আপোনাৰ ষ্টৰিজসমূহ চিঠিৰ জৰিয়তে শ্বেয়াৰ কৰি থাকিব। মোৰ ঠিকনাটি ফেচবুকত আছে, মোৰ অফিচিয়েল পেজ হৈছে ৰেড এফ এম RJ পাহি, ইনষ্টাগ্ৰামত আছোঁ RJ পাহি আৰু মোৰ টুইটাৰ হেণ্ডেল হৈছে @RJ পাহি ৰেড এফ এম। আপুনি গোটেইকেইটা ছ'চিয়েল মিডিয়া হেণ্ডেলতে মোৰ এড্ৰেছটি পাব। চিঠিখন লিখি পঠিয়াই দিব আৰু আপোনাৰ বয়স 18 বছৰতকৈ বেছি হ'ব লাগিব। কোনো ধৰণৰ যাতে ভায়লেঞ্চ নাথাকে সেইটো মন কৰিব আৰু যাতে ছ'চিয়েলি একচেপ্টেবল ষ্টৰি হয় সেইটো মন কৰিব। চ' চিঠি লিখি পঠিয়াই থাকক আৰু আগুৱাই গৈ থাকিম আজিৰ ষ্টৰি সৈতে। 93.5 Red FM बजाते रहो। Red FM Love Story. RJ PAHIR होइते। Super Hits 93.5 Red FM ত মই সবনে খোদে পাহি শুনি আছে আপুনি weekend special show Red FM Love Story। আজি শুনি আছো অনিৰ্বাণ গগৈ লাভ ষ্টৰী আনফৰগেটেবল ইনকমপ্লিট মেমৰিজ। আগলৈ তেওঁ লিখিছে, মোৰ ফ্ৰেণ্ডক তাইৰ সৈতে চিনাকি কৰাই দিবলৈ ক'লো। সি তাইক কাষলৈ মাতি ক'লে, অনিৰ্বাণ, এয়া মধু দেই, আৰু মধু এয়া অনিৰ্বাণ। হাই। হেল্ল'। ভালনে খবৰ? মোৰ ভাল, আপোনাৰ? আছোঁ আৰু। ঘৰ ক'ত তোমাৰ? এই ইয়াৰ পৰা অকণমান গৈয়ে। আচ্ছা, কি কৰি আছা বৰ্তমান? ইয়াত বিয়াত আহিছোঁ, দাদাৰ দেখিছাই দেখোন। নহয় মানে মই সেইটো বৰ্তমানৰ বিষয়ে সোধা নাই, পঢ়া শুনা কিবা কৰি আছা নে কি তাকে সুধিছোঁ। সুধিছে যদি তেনেকৈ সোধক। মই HS ফাৰ্ষ্ট ইয়েৰ, ডিব্ৰু কলেজ। বৰ কথা ক'ব জানা দেই তুমি। এনিৱে, বাকী খোৱা বোৱা হ'ল আপোনাৰ? এই আহি পাইছোঁ, খাম আৰু লাহে ধীৰে। ঠিক আছে বাৰু। এনেকৈ আমি প্ৰায় 2 ঘণ্টামান সময় ইটো সিটো কথা পাতিলোঁ। কিবা এটা ভাল লাগিলে মোৰ তাইক, আৰু তাৰ মাজতে আমি আমাৰ ফোন নম্বৰো এক্সচেঞ্জ কৰিলোঁ। চ' বিয়াখনত ছোৱালী এজনীক লগ পালে, ভাল লাগিলে, চিনাকি হ'লে, কথা পাতিলে, নম্বৰ এক্সচেঞ্জ কৰিলে, নৰ্মেল। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে। 93.5 Red FM बजाते रहो। Red FM Love Story. RJ PAHIR होइते। Super Hits 93.5 Red FM ত পৌঁছ আপোনাৰ সৈতে পাহি এণ্ড ৱেলকাম বেক। চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। আজি শুনি আছোঁ অনিৰ্বাণ গগৈ লাভ ষ্টৰী আনফৰগেটেবল ইনকমপ্লিট মেমৰিজ। আগলৈ তেওঁ লিখিছে, এদিন মই তাইক কল কৰিলোঁ। হেল্ল'। কি খবৰ? মোৰ ভাল, আপোনাৰ? থেংক গড, চিনি যে পালা। কেলে, কিয়? ক'বতো নোৱাৰি নহয়, চিনি পাবা নে নোপোৱা। মোৰ যে একদম পানীত হাঁহ নচৰা অৱস্থা হৈছে জানানে। কিয়, কিনো হ'ল? একো নাই, এনেই ক'লো আৰু দিয়া। আচ্ছা, কি কৰি আছে আপুনি? তাণ্ডৱ নাচি আছো। পঢ়ি আছো। কোৱা। ময়ো সেয়াই পঢ়ি আছো, এক্সাম পালেহি যে। বহুত পঢ়িব পাৰা দেই। ঠিক আছে দিয়া, ডিষ্টাৰ্ব নকৰো তেনেহ'লে, পঢ়ি থাকা। নাই নাই, কিয়নো তেনেকৈ গৈছে, একো ডিষ্টাৰ্ব হোৱা নাই। পঢ়াগে, যোৱা, এতিয়া ৰাখো মই। আচ্ছা ঠিক আছে, অ'কে, বাই, চি ইউ। বাই বাই। এনেকৈ আমি কণ্টেক্টত থাকিলোঁ। ফাইনেলি তাইৰ এক্সাম হৈ গ'ল আৰু ৰিজাল্টটো দিলে। চ' তেওঁলোকৰ বণ্ডিং ক্ল'জ হ'ব ধৰিছে, তেওঁলোকৰ বণ্ডিং ৰেগুলাৰিটিত কনফাৰ্ম হ'ব ধৰিছে। চ' আগুৱাই গৈ থাকিম আজি ষ্টৰীৰ সৈতে। 93.5 Red FM बजाते रहो। Red FM Love Story. RJ PAHIR होइते। Super Hits 93.5 Red FM and welcome back. চলি আছে উইকেণ্ড স্পেচিয়েল শ্ব' ৰেড FM লাভ ষ্টৰী। মই আছোঁ আপোনাৰ সৈতে পাহি, শুনি আছোঁ আজি অনিৰ্বাণ গগৈ লাভ ষ্টৰী আনফৰগেটেবল ইনকমপ্লিট মেমৰিজ। আগলৈ তেওঁ লিখিছে, 2010 12 মে তাই মোক ফোন কৰি ক'লে, হেল্ল'। ক'ত আছে আপুনি, ব্যস্ত নেকি? নাই, ঘৰতে আছোঁ, একো ব্যস্ত নাই, কোৱা।
আচ্ছা তেন্তে মোক লগ ধৰিব পাৰিব ওলাই আহক না অলপমান ইম্পৰ্টেণ্ট কথা আছে আপোনাৰ লগত বাহ কি ইম্পৰ্টেণ্ট কথা নো ইমান মোৰ হাতত সময় বেছি নাই আপুনি পাৰিবনে ওলাই আহিবলৈ গৈ আছো ৰবা আছা ক'ত মই বজাৰতে আছো আপুনি ইয়ালৈকে আহক গৈ আছো ৰবা অকণমান দেৰি নহয় মোৰ হাতত একদম টাইম কম অলপ জল্দি আহক উৰি বাবা শক্তিমানৰ নিচিনাকৈ উৰি যাম এতিয়া আহক সোনকালে আহক বজাৰ গৈ দেখিলোঁ তাইৰ হাতত এসোপামান বস্তু ধৰিব পৰা নাছিলোঁ মই তাইক পাছফালৰ পৰা মাত লগালোঁ এই ছোৱালী বাপৰে ইমান টাইম লগাইছে আপুনি 10 মিনিট কি 12 মিনিট বহুত সময় হৈছে 1 ঘণ্টা হৈ গৈছে একো 1 ঘণ্টা হোৱা নাই ইমান খোপা বেগ যে গোটেই বজাৰখনকে উঠালা নেকি নহয় কথা আছে আপোনাৰ লগত কথা আছে বুলি তো মাতিছা কোৱা এতিয়া ইয়াত নহয় এই ওচৰৰ কফি শ্বপত যাওঁ বলক তাতে বলক ব'লা তেন্তে আৰু বেগবোৰ মোক দিয়া নালাগে মই পাৰিছো নেকি মানে হ'ব পাৰিম দিয়কচোন দিয়া আচ্ছা বলক সো কফি শ্বপত গৈ কি ক'লে জানিবলৈ অকণমান অপেক্ষা কৰক 93.5 ৰেড এফএম বজাতে ৰহো ৰেড এফএম লাভ ষ্টৰী আৰজে পাহিৰ হৈতে Super Hits 93.5 Red FM and welcome back চলি আছে weekend special show Red FM Love Story মই আপোনাৰ হৈতে পাহি শুনি আছো অনিৰ্বাণৰ লাভ ষ্টৰী Unforgettable Incomplete Memories আগলৈ লিখিছে তাৰ পাছত আমি ওচৰতে থকা কফি শ্বপ এখনলৈ গ'লো তাই মনে মনে বহি আছিলে পৰিৱেশটো মৌনতাৰে বিৰাজ কৰিছিল আৰু মই সেই মৌনতা ভাঙি তাইক ক'লো কি হ'ল অথনিৰ পৰা আহি ভুচুং পহুজনীৰ নিচিনা বহি আছে কিবা কথা কম বুলি মাতিলা এতিয়া মাতবোল নাই যে কি কি কওঁ ভাবিয়ে পোৱা নাই ভাবিবলৈ কি আছে আৰু জিভাখন অকণমান লৰোৱা উৎকিতা লৰোৱা শব্দকেইটা ওলাই আহিব কোৱা কি কম কৈছিলা বহুত কথা ক'বলগীয়া আছে আপোনাক আচলতে কেনেকেনো ষ্টাৰ্ট কৰোঁ তাকে ভাবি আছো 1 2 3 গো ষ্টাৰ্ট আচ্ছা ওকে চিধা কৈ দিওঁ মোৰ আপোনাক ভাল লগা হৈছে কি মোৰ আপোনাক ভাল লগা হৈছে আচ্ছা ভালে হ'ল তুমি কৈ দিলা মোৰো ভাল লাগে তোমাক সেইটো ভাল লগা নহয় হৃদয় পৰশ এক মিঠা অনুভূতিৰ যি ভাল লগা সেইটোৰ কথা কৈছো মানে আই লাভ ইউ কিবা খালা নেকি আজি তেৰিকা মই সেইটোকে ক'ব বিচাৰিছো যিটো ক'ব বিচাৰি আছিলো ইমান দিনৰ পৰা সেইটো হৈছে আই লাভ ইউ জীৱনত প্ৰতিটো পলত মোক আপোনাক লাগে বাছ সেইটোৱে গতিকে আপুনি মোক আঁকোৱালি ল'বনে নলয় মোক কওক সেইটোৱে মই একদম এইবিলাক বেছি ড্ৰামা কৰিব নাজানো আই লাভ ইউ উইল ইউ লাভ মি বেক ৰ'বা ইমান খৰ খেদা কিয়নো লাহে ধীৰে ভালকৈ কোৱা অ'কে অনিৰ্বাণ মই তোমাক ভাল পাই পেলাইছোঁ মোক বাৰু ভাল পাবানে তুমি নহয় শব্দ তিনিটা কোৱা আচ্ছা অনিৰ্বাণ মই তোমাক ভাল পাই পেলাইছোঁ আই লাভ ইউ উইল ইউ লাভ মি আই লাভ ইউ টু সঁচাকৈ কৈছানে এনেই মিলাবলৈ কৈ দিলা মিলাবলৈ কিয়নো ক'ম বাৰু ময়ো কম বুলি ভাবিয়ে আছিলোঁ কিন্তু শব্দকেইটা ওলাই অহা নাছিল আজি তুমি কৈ দিলা তো মই এতিয়া কৈ দিছোঁ আই লাভ ইউ অ'কে আৰু কিবা মই কাইলৈ যামগৈ এইটো আকৌ কেনেকুৱা কথা ক'লৈ যোৱা শিৱসাগৰত লেবৰেটৰী কোৰ্চ এটাত চিট পাইছোঁ তালৈকে সেইকাৰণে আজি ইমানবোৰ বজাৰ আৰু সেইকাৰণে আজি মনৰ কথা কৈ পেলাইহে যাম বুলি ভাবিছিলোঁ ঘৰটো বহুত প্ৰেছাৰ দি আছে যাবলৈ এই মুহূৰ্তৰ আনন্দখিনি এই মুহূৰ্ততে দিলা পানী কৰি কিন্তু এটা কথা সোধো মই আঁতৰি গ'লে তুমি বেলেগ ছোৱালী ভাল পাবা নেকি মানে কয় ন চকুৰ আঁতৰ হ'লে মনৰো আঁতৰ হয় বুলি কথা এষাৰ আছে নহয় সেইকাৰণেহে আজি আই লাভ ইউ কৈছা ন নহয় মানে মই গুচি গ'লে কি জানিবা তোমাৰ বেলেগ ছোৱালী ভাল লাগি যায় ধেত তেৰি কৰিজনী সেইটো সপোনতো নাভাবিবা মই যাক এবাৰ কথা দিওঁ সেই কথা মই জীৱনভৰ পালন কৰোঁ প্ৰমিছ বাবা কফি আকৌ এবাৰ অৰ্ডাৰ দিওঁ ৰ'বা নাই মই ঠাণ্ডা কফিয়ে খাওঁ তাৰপিছত তাই ঠাণ্ডা হ'ল আৰু আমি কফি খালোঁ চ' ফাইনেলি ছোৱালীজনীয়ে নিজৰ মনৰ কথা এক্সপ্ৰেছ কৰিলে যিটো ইমান দিনে অনিৰ্বাণে ফিল কৰি আছিলে তাই নিজে এক্সপ্ৰেছ কৰি দিলে আৰু কেতিয়াবা এনেকুৱা হৈ যায় তাত আপুনি যেতিয়া ক'ৰবালৈ যাব যেতিয়া সেই মানুহজনৰ পৰা আঁতৰি যাব তেতিয়া ইউ ৱান্ট টু লেট দেট পাৰ্চন ন' দেট হোৱাট ইউ ফিল ফৰ হিম অৰ হাৰ বিকজ এবাৰ গুচি যোৱাৰ পিছত হয়তো আৰু কেতিয়া কণ্টেক্ট হ'ব হয়তো কেনেকৈ কণ্টেক্ট হ'ব আপুনি নাজানে চ' হোৱাট এভাৰ ইজ ইনচাইড ইউ ৱান্ট টু এক্সপ্ৰেছ ইট এণ্ড ইটছ গুড চ' লাইকৱাইজ যদি আপোনাৰ মনতো কিবা এটা আছে কাৰোবাক লৈ এণ্ড ইউ ৱান্ট টু এক্সপ্ৰেছ ইট ডু ইট বাট ইন এ গুড ৱে ইউ কেনট ফ'ৰ্চ ইয়ৰ চেল্ফ টু এনিবডি আপুনি কেতিয়াও ফ'ৰ্চ কৰিব নোৱাৰে এটা ফিলিংছক গতিকে যদি আপোনাৰ মনত কিবা আছে কাৰোবাৰ প্ৰতি আপুনি এক্সপ্ৰেছ কৰক ভালকৈ এক্সপ্ৰেছ কৰক যাতে আনফালে কথাষাৰ বুজি পায়
বাট তেওঁ যদি একচেপ্ট নকৰে আপোনাক বা ৰেচিপ্ৰকেট যদি নকৰে বা আপুনি ভবাৰ মতে যদি তেওঁ ৰিপ্লাই নিদিয়ে তেতিয়াহ'লে কিন্তু আপুনি সেই কথাষাৰৰ ৰেচপেক্ট কৰিব লাগিব চ' আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir সৈতে Super Hits 93.5 Red FM and welcome back. Soli as a weekend special show, Red FM Love Story. Khuni asu aji Anirban Gogoi Love Story, Unforgettable Incomplete Memories. Agla ta likhise. 5 dinakhon tai gol goi Shibosagar loi laboratory course koribole. Ketiaba moi tai loi goi taik log koru aru taiu maje maje ahi thake ghoroloi ami log koru. 2013 29 September. Tai mok ratipua 7:45 manot call korile. Hello. Good morning. কি হল নো পুৱাই ইমান চিঞৰ বাখৰ তোমাৰ কাৰণে সাৰপ্ৰাইজ এটা আছে সাৰপ্ৰাইজ yes কি কোৱা সাৰপ্ৰাইজ ন আবেলিকৈ কৈ আছো ওয়েট কৰিব লাগিব বাই ছোৱালীজনী নহয় তাৰ পাছত তাই ফোনটো ডিসকানেক্ট কৰি দিলে নাজানো মোৰ মনটো কি হৈছিলে এজাক চেঁচা বতাহে মোৰ সৰ্ব শৰীৰ কপাই তুলিলে এক অজান অপেক্ষাৰ অনুভূতিৰে মোৰ মনটো জিপাল হৈ উঠিল যে এনেকুৱা কি আছে যে তাই মোক সাৰপ্ৰাইজ দিব দিনটো একো নুখোৱা নুবুৱাকৈ সেইবোৰে চিন্তা কৰি কৰি আবেলিলৈকে ৱেইট কৰিলো সো যেতিয়া কোনোবাই আপোনাক কয় there is a surprise for you obviously you get excited and when it comes from your loved ones তেতিয়াহ'লে definitely এনেকুৱা হয় যে কি আছে ন আৰু সেই বস্তুটোৰ কাৰণেই আপোনাৰ loved one আপোনাক কয় এটা সাৰপ্ৰাইজ আছে because they want to see how you react আৰু সেইটোতে মৰম আৰু ভালপোৱাকণ লুকাই থাকে সো অনিৰ্বাণলৈ কি সাৰপ্ৰাইজ আছে সেয়া আমিও গম পাম যেতিয়া আগুৱাই গৈ থাকিম আজি ষ্টৰী সৈতে N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir সৈতে Super Hits 93.5 Red FM মই আপোনাৰ সৈতে পাহি and welcome back চলি আছে weekend special show Red FM Love Story শুনি আছো অনিৰ্বাণ গগৈ Love Story Unforgettable Incomplete Memories আগলৈ লিখিছে প্ৰায় 4:19 মানত মই তাইলৈ কল কৰিলো আরে কোৱা কি সাৰপ্ৰাইজ আছিল ৰৈ পাগল হৈ গৈছো অথনিয়াৰ পৰা কি হল কিবা এটা কোৱা আৰু কোনে কান্দি আছে হেল্ল' শুনিছানে নাই হেল্ল' তাই আৰু আমাৰ মাজত নাই কি কোন তাইৰ কথা কৈছে আৰু আপুনি কোনে কৈ আছে তাৰ পাছত মই যিবোৰ শুনিবলৈ পালো বিশ্বাস কৰক পাহিবা মোৰ দেহৰ অংগই কাম নকৰা হৈ গৈছিলে গোটেই মানুহটো শিল পৰা কপৌটোৰ দৰে থৰ লাগি ৰৈ আছিলো হাতৰ পৰা মোবাইলটো খহি পৰিছিল গোটেই পৃথিৱীখন যেন ৰৈ গৈছে তেনেকুৱা লাগিছিল মই বহি থকাৰ ঠাইতে বহি পৰিছিলো গোটেই নিশাটো চকু নজপোৱাকৈ সো এনেকুৱা কি হ'ল কি ক'লে জানিবলৈ আপুনি অকমান অপেক্ষা কৰক N93.5 Red FM বজাতে ৰহো Red FM Love Story RJ Pahir সৈতে Super Hits 93.5 Red FM and welcome back চলি আছে weekend special show Red FM Love Story শুনি আছো আজি অনিৰ্বাণ গগৈ Love Story Unforgettable Incomplete Memories আগলৈ তেওঁ লিখিছে তেওঁ কোৱা কথাষাৰ আছিলে কি কাৰ কথা কৈ আছে আপুনি আৰু কোন তাৰ কথা আপুনি কোন মাধুৰীৰ কথা কৈছো তাই আমাক সকলোকে ইয়াতে এৰি থৈ স্বৰ্গগামী হ'ল কি তাই আজি ঘৰলৈ আহিছিল আৰু আবেলি সময়ত স্কুটি লৈ ওলাই গৈছিল এঠাইত ডাঙৰ কাম এটা আছে বুলি কৈ টাউন অভিমুখে আৰু অলপ সময়ৰ পাছতে দুৰ্ঘটনাটো ঘটে এইবোৰ কি কৈছে আপুনি প্লিজ এয়া নহয় বুলি কওক তাই আমাক এৰি থৈ গুচি গ'ল হঠাৎ ইমানবোৰ হ'ব বুলি মই সপোনতো কল্পনা কৰা নাছিলো পাহিবা মধু মই তোমাক ক'ব খোজো যে হৃদয়ৰ কোনোবা এটা অংশত সেই বিষাদৰ বিষটো আজিও অনুভৱ কৰোঁ কেৱল তোমাৰ বাবে আকৰি তুমি সঁচাই বৰ আকৰি আছিলা এবাৰ মোকো সুধি চাব পাৰিলাহেঁতেন যে অনি যাবা নেকি মোৰ লগত কিন্তু তুমি অকলে পুনাই দিলা সেইটো বাটেদি এয়াই আছিল নেকি তোমাৰ সাৰপ্ৰাইজটো নাজানো ক'ত কি ভুল আছিল মোৰ ভাল পোৱাত যাৰ বাবে এই শাস্তি দিলা মোক য'তেই আছা কুশলে থাকা আৰু মোৰ উমাল মৰম আজীৱন তোমাৰ বাবে থাকিব আৰু পাৰিলে মোক লৈ যোৱা অশান্তি পাইছো মই ইয়াত তোমাৰ অবিহনে ভাগি পৰিছো মই ইয়াত এনেকুৱা একোৱেই নাই যে তোমাৰ সমান হ'ব Well, thank you so much, Pahiba, and thank you, Red FM, যে আপোনালোকে এইটো প্লেটফৰ্মত এনেকুৱা এটা শ্ব' অৰ্গেনাইজ কৰিছে যে এই শ্ব'টো এটা তুলনাবিহীন শ্ব' য'ত আমি নিৰ্ভয়ে নিসংকোচে আমি আমাৰ মনৰ কথা শ্বেয়াৰ কৰিব পাৰোঁ আপোনাৰ সৈতে আৰু সকলোৰে সৈতে শেষত আপোনালোক
তাইলৈ আপোনালোকৰ দীৰ্ঘায়ু কামনা কৰিলোঁ থেংক ইউ ছ' মাছ অনিৰ্বাণ তুমি তোমাৰ ষ্টৰি শ্বেয়াৰ কৰিলা এটা কথাই ক'ব বিচাৰিম হোৱাট এভাৰ হেপেন্স তাত আমাৰ একো কৰিবলগীয়া নাথাকে ইটছ অল ইন ডেষ্টিনি বাট এটা কথা মই জানো যে তাই য'তেই আছে খুব শান্তিত আছে কাৰণ আমি যিখন পৃথিৱীত আছোঁ খুব অশান্তিকৰ পৃথিৱী এইখন গতিকে তাই খুব শান্তিত আছে কাৰণ এই পৃথিৱীত ইমান কম্পিটিশ্যন ইমান হেট্ৰেড মানুহে মানুহক মাৰিব ধৰিছে কাটিব ধৰিছে হিংসা গতিকে আই এম চিয়'ৰ ৱেৰ এভাৰ শ্বি ইজ ৰিয়েলি ইন পিচ আৰু তাৰ পৰা হয়তো তোমাক তাই চাই আছে অনিৰ্বাণ চ' তুমি যদি দুখত থাকা তাই বহুত বেছি দুখ পাব এটলিষ্ট তোমাৰ ওচৰত তোমাৰ ফ্ৰেণ্ডছ আৰু ফেমিলি আছে তোমাৰ চকু পানী মুচিবলৈ তাইৰ ওচৰততো কোনো নাই ন গতিকে তাই যাতে তোমাক চাই চাই হেপী হ'ব পাৰে তুমি যেতিয়া হেপী থাকিবা তাইও হেপী থাকিব তোমাৰ সুখত তাইও সুখী হ'ব গতিকে ইউ হেভ টু মুভ অন ইন লাইফ আই এম চিয়'ৰ তাইও সেইটোৱে বিচাৰিব যে তুমি মুভ অন কৰা বহি কান্দি সময়কণ ধৰি ৰাখিব নোৱাৰা লাইফ ইজ অল এবাউট মুভিং অন চ' ইউ হেভ টু মুভ অন ইউ হেভ টু লেট হাৰ গ' তেতিয়াহে তাই হয়তো যাব পাৰিব ক'ৰবাত যদি তাইক তুমি ধৰি থাকা তাইও কষ্ট পাব So I hope you will understand what I'm trying to say and I hope you will move on in life. I know it's difficult, but you have to move on in life. Take care of yourself. Vele asile aji love story. Eta notun love story hoide ako log pam. Until then, to fall in love, it's a great feeling. You get to learn a lot. And always remember, I love you. 93.5 Red FM.